আমি গৈ আছোঁ এতিয়া বছৰৰ দ্বিতীয়টো পিকনিক অফিচৰ পাছত। এইটো আমি আজি যোৰহাটত ক'ত যাম? হাতী খোলা নে এইখন আমাৰ পাৰ্টি আননন ডেষ্টিনেশ্যন এখন গৈছে। এইপিনে আমাৰ ৰাইজসকল আহিছে। এয়া পিছফালে তিনিখন গাড়ী আৰু পিছত আছে। তেখেতক আপোনালোকে যোৰহাটত কেতিয়াবা দেখা পাব যিকোনো ঠাইত। চাইডলৈ কি 20 টকা 500 টকা দিলে ৰাজুৱে 500 টকা হিচাপ মিলাই আছে, কিন্তু আমি জেগা গৈ পোৱাগেই নাই। হিচাপটো আগত মাজনী আৰু মই আৰু তিনিখন গাড়ী আহি আছে আমাৰ পিছে পিছে। এতিয়া আমি বাইপাছৰ পৰা সোমালোঁ। ক'ত গৈ আছোঁ নাজানো। আমাক লৈ আহিছে আমাৰ প্ৰান্তিমে। এইটো আৰু লগত গাড়ী গৈ আছে। কেইবাখনো আহিছোঁ, 10খন গাড়ী আহিছোঁ। পাছফালে আহি আছে। ভাল লাগিছে ন ৰাস্তাটো? বাহনী তলে তলে জেগাটো মানুহৰ ঘৰ আছে কাজিয়াটো চবৰে হয়। এয়া দলঙৰ খুটা, মাজুলী আৰু যোৰহাট সংযোগী। আজি বহুত মানুহ আহিছে, বহুত মানুহ। এইপিনে কাম চলি আছে। ৰং থলি নেকি এইবোৰ? এই গৰু গধ মানুহৰ খেতি কৰা জেগা আছে ন? ৰ'দ পৰিছে পুৰা। খাবলৈ বেয়া লাগে। সেইখনে ভাল লাগিব। মাজনী হৈছে নি? মাজনী আজি নেনামে বোলে। এয়া চুনচুনি কাইলৈ হেৰি আছে যে, এই এপইণ্টমেণ্ট পাব যে, সেইটো কাৰণে একদম ডিম লৈ আহিছে। কি কয় এইবাৰ এৰেঞ্জমেণ্ট। এইটো আঁতৰত চকুৰে দেখাত অফলামুখ ঘাট। ইয়াৰ পৰা দেখি থাকে এয়া ব্ৰিজৰ খুটাবিলাক। সেইটো ধুনীয়াকৈ দেখি থাকে। হয় বহুত আমাৰ একদম ৰাইচ ৰেডি হৈ গ'ল এতিয়া। চুনচুনিয়ে পাৰিবা। এই মেগনাইটখনৰ মই ড্ৰাইভাৰ চিটৰ ছাইডটোত কিবা পৰ্কৰ হেৰিটো আছে, লৈ আনা। এয়া আমাৰ বজাৰ মামাৰ দোকানৰ। মামাই পৰা পেকিং কৰি পঠিয়াই দিছে, ধুনীয়া আছে। এইফালে বনিব চাহ, এইফালে বনিছে ডিম বইল, এইফালে ৰাইজে হিচাপ, এইফালে কৰিছে এয়া মাজনী আৰু চুনচুনি পাচলি যোগালী। এইফালে এয়া চলিছে হেৰি, এইটো কি মৌচুমী আৰু কমলা। আৰু এওঁ চাইছে মোবাইল একদম ভৰি ওপৰত ভৰি তুলি। দিয়ক পিঠা দিয়ক, আমি দিয়ক। এয়া আমাৰ লখিমপুৰৰ পৰা অহা পিঠা। এয়া মানে সুদূৰ লখিমপুৰৰ পৰা পোৱাহি পিঠা। Listen, I know I'm interrupting your music and I'm really sorry, but I promise I'll be just a quick second. I'm Arya, host of Basic, and to let you know is that there's more এইটো ব্ৰইলাৰ, এইটো গাহৰি, এইফালে হৈ যাব স্মক। ৰাইজৰ চবফালে দিহা কৰি আছে of real crimes from the Indian subcontinent waiting to be heard. আমি বহুত গৰম হৈ আছে। আজি মাধুৰ্য কৈলে কিমান টকা গাড়ী কাটিলে আজি? বহুত খাইছে দেই, হেৰি নাপায় কিন্তু বহুত খাইছে, এৰি বহুত খাইছে। লখিমপুৰৰ পৰা পাই গৈছে সি পিকনিক খাবলৈ। ব্ৰেকফাষ্ট কৰি ল'লো, কণী খালোঁ, খালোঁ, আধা খালোঁ, ধুনীয়া মোক দি দিলে। কমলা এতিয়া খাম, চাহ খালোঁ, এতিয়া পিঁয়াজ কাটি আছোঁ। খানা বনাই আছে, এতিয়া আমি পিঁয়াজ কাটিছোঁ। এতিয়া চব ৰাইজ বৰটেঙা খাবলৈ ওচৰত এহেঁতি খাবলৈ বহিছে, আমি চব কৈছোঁ। মই ৰাস্তাত আহিছোঁ বাৰু।
নিজে খা মাজনী আহি যাওক চবেই নিজৰ ভাগে মাজনী আনিছে গিলাচ বুট জলকীয়া দিলা অ' বুবুটি খা যদি আহি যা মইলে তুমি থৈ দিবা হা পৰি যাব তেনেকৈ হ'লে পৰি যাব উঠা চব উঠা খোৱা মেইন চুটি ভৰা উঠাবলৈ নোৱাৰা হ'লো এতিয়া কাটিছোঁ চালাডৰ কাৰণে এয়া বিলাহী কৰিয়ে গৈছেগৈ গাজৰ এইটো বিলাহী আদা আমি চিকেন খালোঁ এইবিলাক ধেৰ কিবি খালোঁ এতিয়া মাজনী মানে লাষ্টৰ মমেণ্টত চিকেনটো লৰাই আছে এইটো বনাইছোঁ মই তাই এনেই লৰাই আছোঁ অঁ তাকে ভাল হ'লে মই হেৰি হ'ব ভিডিঅ' দিয়া এইফালে নিদিব দেই এই ডাল ফ্ৰাইটো মই বনাইছিলোঁ বহুত ধুনীয়া হৈছে হে ভগৱান কেলে কৰিল এয়া চালাড মই কৈছোঁ দেই এয়া দলিয়ে কাটিলে নেমু আকৌ আধা কাটিছিলে দৌৰিলে মাংস আমাৰ অৰ্গেনাইজাৰ অফ দ্য টিম মাংস চিকেনটো দেখাই দিয়া কালাৰ চিকেন মামীয়ে বনাইছে ডাল চালাড আমাক মোক উঠাই দিয়া মই চাগে উঠাই নাই চাগে এয়া আমাৰ অৰ্গেনাইজাৰ অফ দ্য পিকনিক এয়া মই আহিলোঁ মাজুলীৰ পৰা এয়া আমি দেৰগাঁৱৰ আমি যোৰহাটৰ আমি দেৰগাঁৱৰ তোমাৰ কাইলৈ কি আছে এইটো কৈ দিয়া বঢ়িয়া কংগ্ৰেচুলেশ্যন ৰিকিটৰ চাহ মোবাইললৈ এইজনে পৃথিৱী আৰু বিশ্ব কোৱা কমেণ্ট দিয়া কেনেকুৱা খানা মাংসটো আল্টিমেট হৈছে মজা লাগিছে ঐ প্ৰান্তিম মাংস মজা হৈছে অকল পানী মই ক'লে ন মামী আছে পিছত মামীয়ে লৰাই দিছিলে বাৰু না মইনা মছলা ঢালিছে অ' ৰাইচ খানা কেনেকুৱা হৈছে ৰাইচ জ্বলা নেকি আৰু মজা 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 নাই মানে মই শুনি আছোঁ আমি কোনো চাউণ্ড চিষ্টেম অনা নাই চাউণ্ড চিষ্টেম অনাহেঁতেন আৰু স্পীকাৰ থকা নাই মই এনাউন্স কৰিলোহেঁতেন গতিকে ভিডিঅ'তে কৈছোঁ আজি আজি গোটেই পৰ্কটো খুব ধুনীয়াকৈ বনাইছে গোটেই পৰ্ক বনোৱা মানুহজনক অকণমান এপ্ৰিচিয়েট কৰিবলৈ বনাইছে আল্টিমেট 3টা ফ্লেভাৰ বনাইছে গতিকে তেওঁলৈ ধন্যবাদ থাকিল বঢ়িয়া বনাইছে কাকো নালাগে গেছ বন্ধ হৈ আছে নহয় বিশ্বদালে দিলা মামী এই দালিটো ঠেলিব পৰা যাব নেকি ভাত আৰু বনাইছে নেকি দালিটো ভাত দি আছে যে কিয় মজা দালিটো খোৱা কি ধুনীয়া হৈছে এইবিলাকে গুচি আহোঁ তই বিবাহ কৰিব না ভালক তই বিবাহ কৰিব মানে দেউতা নাই ভাল হোৱা না বেকাৰ বেকাৰ আমি ভাত পানী খালোঁ ৰিলচ বনালোঁ ফটো উঠিলোঁ এতিয়া ধুনীয়া ছানছেটো হৈছে এইফালে আৰু চব চিজিল কৰি এইবিলাক বস্তু চস্তু ভৰালোঁ ৰাইচ চব ৰেডি এতিয়া আমি বাই বাই কৰিম কাৰণ ইয়াত কৈছে যে হাতী ওলাই বুলি কৈছে এনে সোনকালে আমি জেগাৰ পৰা ওলাব লাগিব চ' ভাল লাগিলে আৰু আমাৰ পিকনিকটো এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিম কেনেকুৱা লাগিলে ৰাইচ মজা মজা কেনেকুৱা লাগিলে পিকনিকটো মজা ৰাইচ পিকনিক কেনেকুৱা লাগিলে কৈ দিয়ক পিকনিক কেনেকুৱা লাগিলে
চুনি একদম মানে ক'বলৈ ভাষা নাই ৰিকি পিকনিকটো কেনেকুৱা লাগিলে হা পিকনিকটো কেনেকুৱা লাগিলে মজা পিছতে মামি কওক পিকনিক কেনেকুৱা লাগিলে কেনেকুৱা কেনেকুৱা বহুত ধুনীয়া হ'ব বাই বাই আমাৰ বাই বাই নাই মই পেমেণ্ট পোৱা নাই পেমেণ্ট কৰিলে ভিডিঅ'টো ইমানটা শেষ কৰিছোঁ চব বাই 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 গুড বাই বাই নাই বাই বাই নাই সাবস্ক্ৰাইব কৰি দিব আমাৰ ৰ'বা কিন্তু ডাঙৰ কথা এটা আমি পেমেণ্ট পোৱা নাই পেমেণ্ট পাব বাকী আছে ৰাজুদা পেমেণ্ট পোৱা নাই ন বাই বাই পেমেণ্ট পেণ্ডিং পেমেণ্ট ৰাজুদা পেমেণ্ট যা এতিয়া ভিডিঅ'টো ইমানটা সামৰিছোঁ আশা ভিডিঅ' চাই ভাল পাব বাই বাই